সেজমিক জোন ভূমিকম্প প্ৰৱণ ক্ষেত্ৰ। সেজমিক জোন মানে হৈছে পৃথিৱীৰ সেইসমূহ অঞ্চল য'ত ভূমিকম্প অহাৰ সম্ভাৱনা অধিক। এই অঞ্চলসমূহ সাধাৰণতে টেকটনিক প্লেটৰ ঘৰ্ষণ ৰেখাৰ ওচৰত অৱস্থিত। ভাৰতবৰ্ষক ভূমিকম্পৰ প্ৰৱণতাৰ আধাৰত প্ৰধানকৈ 4টা সেজমিক জোনত ভাগ কৰা হৈছে। জোন 2, জোন 3, জোন 4 আৰু জোন 5। জোন 4 হৈছে গম্ভীৰ তীব্ৰতাৰ ভূমিকম্প প্ৰৱণ অঞ্চল আৰু জোন 5 হৈছে অতি তীব্ৰ ভূমিকম্প প্ৰৱণ অঞ্চল। জোন 5ৰ অন্তৰ্গত অঞ্চলসমূহ হৈছে হিমালয় পৰ্বতমালা সামৰি অসম তথা উত্তৰ পূৰ্বাঞ্চল আদি কৰি আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ সহিতে গুজৰাট আৰু বিহাৰ এই জোন 5ৰ অন্তৰ্ভুক্ত। আনহাতে দিল্লী, পাঞ্জাব, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ কিছু অঞ্চল সামৰি পশ্চিম বংগ, ৰাজস্থান আৰু মহাৰাষ্ট্ৰ এই জোন 4ৰ অন্তৰ্ভুক্ত। যদিহে আপুনি ইতিহাস লুটিয়াই চাই তেনেহলে দেখিব জোন 5ত আটাইতকৈ বেছি ভূমিকম্প সংঘটিত হৈছে। এতিয়া আপুনি কওক, অসমৰ কেইটামান চেনেলে প্ৰচাৰ কৰি আছে যে অসমৰ অমুক কেইখন জিলাত ভূমিকম্প হ'ব। সেই চেনেল কেইটাক আপুনি কি সুধিব বিচাৰিব? মূল কথা হ'ল অসমৰ আটাইকেইখন জিলা জোন 5ৰ অন্তৰ্ভুক্ত। তেনে ক্ষেত্ৰত দুখনমান জিলাত ভূমিকম্প আহিব, দুখনমানত নাহে। এয়া কি সূতা কম্বল পাইছে যে মানুহ চাই দিম? মানুহবোৰক মতিভ্ৰম নকৰিব। আপুনি কওক যে সমগ্ৰ অসমবাসীয়ে সাজু হওক, কাৰণ ক্ষতি হলে গোটেই অসমৰ ক্ষতি হ'ব। দুখনমান জিলাৰ ক্ষতি নহয়, সকলোৰে ক্ষতি হ'ব। সেইটো কাৰণে সঠিক তথ্য দিয়ক, সঠিক বাতৰি দিয়ক আৰু মানুহক সজাগ কৰক।